এতিয়া আমি গৈ আছোঁ মেইন মণ্ডপত সেইপিনে ৰাস্তা 4টামান ৰাস্তা বনাইছে মানে শ্বৰ্টকাট ৰাস্তা দি আহি আছোঁ আমি তো চাই থাকক আপোনালোকে এইটো মেইন মণ্ডপ আহি আছোঁ আমি মামুলি নহয় এইটো খাতাৰনাক বনাইছে দেই ৱেষ্ট বেংগল আৰু এইবিলাক যে পেণ্ডেলবিলাক এইবিলাক আমাৰ অসমৰ পেণ্ডেল নহয় আৰু আহি আছোঁ আমি মেইন মণ্ডপ এইবিলাক অসমত নাই হা এয়া মেইন মণ্ডপ আমি পাই গ'লোঁ সেই ঘৰ চৰ লগত আহিছে আজি চাবলৈ আহিছে লখিমপুৰৰ পৰা আহিছে এওঁলোক এইকেইজন এইফালে বনাই আছে এতিয়ালৈকে বৰ্তমান লাইট চাইট ফিটিং কৰা নাই ৰাইজে দোকান এইপিনে আৰম্ভ কৰিছে আৰু আন্ধাৰ হৈ আছে তো কাইলৈ ভালকৈ দেখাম আপোনালোকক এতিয়া এনেই ভিউ এটা দিছোঁ ভিউ এটা চাই থাকক লাইট ভিউ আমি বগলাকেইটাহে আৰু আমি সিহঁতকে চাই চাই হেৰি কৰিম আৰু সিহঁতকে চাই সান্তনা লওঁ আমি আৰু ব্লগ চলগ বনাম আৰু সেইপিনে এইটো এটা চাইড এইফালে ওলাই যাবি নেকি এইফালে ইয়াতে খোৱা বোৱাটো হ'ব আপোনাৰ 2000 মানুহ টাৰ্গেট এইটো হল বনাইছে খোৱা বোৱাৰ কাৰণে তো ব্লগ চাই থাকক আপোনালোকে আৰু আগলৈকে এয়া আজি ইমান ভিৰ লাগিছে কাইলৈ পৰাটো কি হ'ব আপোনালোকে গম পাইছে তো আপোনালোকো আহিব নাৰায়ণপুৰত অসম খাদ্য খোৱা অনুষ্ঠিত কৰা হৈছে তো আজি ব্লগটো ইমানেই যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ